সুপ্ৰভাত বৰখা চৌধুৰী আন এটা মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। পুৱাই গাটো ধুই আহি ফুটটো ল'লেহে ভাল লাগে আৰু বোৱাৰী হোৱাৰ কৰ্তব্য চবকে চাহকাপ দি এয়া মোৰ হাতত চাহকাপ আৰু আনফালে মানুহজনে আৰু মই ফিচাৰীত মাছবোৰক দানা দি থৈ আহিলোঁ আৰু আহোঁতে দেখিলোঁ জলকীয়া পকি আছে আৰু তাৰে কেইটামান ঘৰৰ জলকীয়াও ছিঙি ল'লোঁ ন অলপ। এতিয়া বাঁহ গাজৰ ছিজন হয় ন, বাঁহ গাজৰ ছিজনত যদি ছিজনৰ বস্তু নাখায় তেনে বেয়া লাগে ন মনটো। আজি মই কলখাৰৰ সৈতে বাঁহ গাজ মাটিমাহৰ আঞ্জা বনাম। এইফালে কলখাৰ মই পুৰি চাকি লৈছোঁ ধুনীয়াকৈ আৰু আনফালে মাটিমাহ দুটা চিটি দি মই বইল কৰি থৈছোঁ আৰু মোৰ চব বস্তু যোগাৰ হৈ গ'ল। মাটিমাহ, বাঁহ গাজ, কলখাৰ চব ৰেডি আৰু আনফালে মই আদা নহৰু দি তেল মাৰিছোঁ। খাৰৰ আঞ্জাত আদা নহৰু সৰহকৈ দিলে তাৰ টেষ্টটোৱে বেলেগ হয় আৰু মছলা নামত মই অকল হালধিহে দিছোঁ দেই। এই হালধিটো চবৰ লগত মিক্স হোৱাকৈ মই অকণমান সময় ভাজি ল'ম। ভজাৰ পিছত মই মোৰ সিজাই থোৱা এই মাটিমাহ মই সেইখিনি দি দিলোঁ আৰু এইফালে মই মাটিমাহ বইল কৰিছিলোঁ কুকাৰত থকা পানীখিনি মই ইয়াত দি দিলোঁ আৰু খুব ভাল লাগে খাবলৈ। আপোনালোকেও বনাবচোন দেই, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইয়াত মই অকণমান দি দিম, এতিয়া খাৰ অকণমান দি দিছোঁ। খাৰ দি দিয়াৰ লগে লগে অকণমান ৰঙা হৈ যায়, হালধি দিছিলোঁ যে সেইকাৰণে অকণমান ৰঙা হৈ যায়। একো নহয়, ৰঙা ৰংটো গুচি যায় যেতিয়া উতলিব, তেতিয়া খাৰৰ সেই ৰঙা ৰংটো নাইকিয়া মোৰ চাওক আঞ্জা হৈ গ'ল। দেখোঁতে খাওঁ খাওঁ লাগিছেনে, তাৰ কালাৰটো গুচি গ'ল। এয়া মোৰ বাঁহগাজৰ খাৰৰ আঞ্জা হৈ গ'ল। আৰু আমাৰ দেহাই বাঁহগাজৰ আঞ্জা খাই খুব ভাল পায় আৰু তাইক মই এই বাঁহগাজৰ আঞ্জাই তাইক ভাত খুৱাই দিলোঁ। আৰু আনফালে মই পিটিকা এটাৰ বাবে বস্তু যোগাৰ কৰি আছোঁ। আজি বনাম মাংসৰ পিটিকা। আপোনালোকে বাৰু মাংস পিটিকা খাইছেনে? এইফালে কেইটুকুৰমান মাংস মই ফ্ৰাই কৰি ল'লোঁ। এটা পিঁয়াজ, দুটামান বগা নহৰু মই বইল কৰি ল'লোঁ আৰু জলকীয়া, কেঁচা তেল দি মই জুইত এনেদৰে তেলখিনি গৰম কৰি ল'ম। একদম খুব ভাল লাগে, জলকীয়া পোৰা গোন্ধটো আহে, তেলটো পূৰা গৰম হৈ যায় আৰু এইফালে মই এই মাংসখিনিত এনেকৈ বাকি দিলোঁ। খুব ভাল লাগে খাবলৈ, গৰম গৰম তেল আৰু এইফালে বগা নহৰু, পিঁয়াজ মই দি ধুনীয়াকৈ নিমখ অকণমান দি খুব ধুনীয়াকৈ মই টেঙা অকণমান সৰহকৈ দিছোঁ দেই। কাজি নেমু দি মই ধুনীয়াকৈ পিটিকি লৈছোঁ হাতেদি। বগা নহৰুকেইটা দুফুট মই হাতেদি ভাঙি দিছোঁ। খাই খুব ভাল লাগে, আপোনালোকেও খাবচোন দেই। আলহীয়েও খুব ভাল পাব, সদায় নোখোৱা ৰেচিপি যদি আলহীক দিয়া হয় খুব ভাল লাগিব। এয়া মোৰ পিটিকা, মাংসৰ পিটিকা মোৰ হৈ গ'ল আৰু আমি এতিয়া ভাত খাওঁ দেই। আপোনালোকেও যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আহিলোঁ, বাই বাই।